নমস্কাৰ স্বাগতম জনাইছোঁ মিতালী ষ্টাডি চেণ্টাৰৰ এটি নতুন ভিডিঅ'লে। আজি মই লৈ আহিছোঁ অসমীয়া বিষয়ৰ এটা গুৰুত্বপূৰ্ণ বিষয় অসমীয়া বৰ্ণ বা বৰ্ণমালা সম্পৰ্কে। 2019 যেতিয়া মই টেট দিছিলোঁ তেতিয়া মই এইখিনি নোটছ কৰি লৈছিলোঁ। সো ভাবিলোঁ আপোনালোকৰ কামত আহিব, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আহক তেন্তে দেৰি নকৰোঁ, ভিডিঅ'টি আৰম্ভ কৰোঁ। অসমীয়া বৰ্ণ বুলি কওঁতে আমি দুখন অসমীয়া সাহিত্যৰ যি দুখন বৰ্ণমালা আছে ন, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ, এই দুয়োখনক বুজো। স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এই দুয়োখনকে লগাই কি বুলি কোৱা হয়? বৰ্ণমালা বুলি কোৱা হয়। ধৰিব পাৰিছে নিশ্চয়। স্বৰবৰ্ণ অৰ্থাৎ অৰ পৰা অলৈকে ন, যিখন স্বৰবৰ্ণ আছে, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ অৰ্থাৎ কৰ পৰা চন্দ্ৰবিন্দুলৈকে ন, ব্যঞ্জন বৰ্ণ সেইখন অফলা আৰু কফলা এই দুয়োখনকে একেলগে কি বুলি কোৱা হয়? বৰ্ণমালা বুলি কোৱা হয়। আহক প্ৰথমতে আমি আলোচনা কৰোঁ স্বৰবৰ্ণ সম্পৰ্কে। দেখিছে মই ইয়াতে নোটছ কৰি লৈছিলোঁ 2019তে। সো অ আ হ্ৰস্বই দীৰ্ঘই একেবাৰে অলৈকে ন, এই বৰ্ণকেইটাক কি বুলি কোৱা হয়? স্বৰবৰ্ণ বুলি কোৱা হয়। স্বৰবৰ্ণনো কি আচলতে? যে যিবোৰ বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি, সেয়াই হ'ল স্বৰবৰ্ণ ন। যিবোৰ বৰ্ণ উচ্চাৰণ কৰোঁতে আন বৰ্ণৰ সহায় নালাগে, সেইবোৰেই হ'ল স্বৰবৰ্ণ। সো স্বৰবৰ্ণখনক আকৌ কি কৰিছে? মেইনলি দুটা ভাগত ভাগ কৰিছে, হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ ন। এই বৰ্ণকেইটাৰ উচ্চাৰণৰ ওপৰত ডিপেণ্ড কৰি কি কৰিছে? ইয়াক দুটা ভাগত ভাগ কৰিছে, হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ। হ্ৰস্বস্বৰ চাৰিটা, অ হ্ৰস্ব ই হ্ৰস্ব উ ৰি, এইকেইটা হ'ল হ্ৰস্বস্বৰ। অৰ্থাৎ এইকেইটাও উচ্চাৰণ কৰোঁতে অকণমান দীৰ্ঘস্বৰ বৰ্ণকেইটাতকৈ অকণমান কম টাইম লাগে। সো এইকেইটাক হ্ৰস্বস্বৰ নাম দিছে। আনহাতে এই চাৰিটাৰ বাহিৰে বাকী যি সাতটা আছে, অৰ্থাৎ আ দীৰ্ঘ ই দীৰ্ঘ উ এ ঐ ঔ ঔ, এইকেইটা বৰ্ণক কি বুলি কৈছে? দীৰ্ঘস্বৰ নাম দিছে। ধৰিব পাৰিছে যে প্ৰনাউন্সিয়েশ্যনৰ ওপৰত বা উচ্চাৰণৰ ওপৰত ডিপেণ্ড কৰি কি কৰিছে? স্বৰবৰ্ণখনক মেইনলি দুটা ভাগত ভাগ কৰিছে, হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ। মনত ৰাখিব হ্ৰস্বস্বৰ কোনকেইটা আৰু দীৰ্ঘস্বৰ কোনকেইটা। আপোনালোকে বাৰে বাৰে ভিডিঅ' চাই থকাতকৈ স্ক্ৰীনশ্বটো ৰাখিব পাৰিব। সো হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰ এই প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে যদিও আৰু কি কৰিছে? স্বৰবৰ্ণমালাখনক বা স্বৰবৰ্ণখনক আৰু এটা ভাগ কৰিছে উচ্চাৰণৰ ওপৰত ডিপেণ্ড কৰি, সেইটো হ'ল প্লুতস্বৰ। হ্ৰস্বস্বৰ আৰু দীৰ্ঘস্বৰৰ উপৰিও আন এটা ভাগ হ'ল প্লুতস্বৰ ন। প্লুতস্বৰনো কি চাওক। হ্ৰস্বস্বৰৰ উচ্চাৰণ যেতিয়া দীৰ্ঘস্বৰৰ সময়তকৈ বেছি লাগে, তাক প্লুতস্বৰ বোলে। যে হ্ৰস্বস্বৰৰ যিবিলাক বৰ্ণ ন, অ হ্ৰস্ব ই হ্ৰস্ব উ ৰি, এই বৰ্ণকেইটা কেতিয়াবা চব ক্ষেত্ৰত নহয়, জেনেৰেলি কথা পাতোঁতে নহয়, কিন্তু ধৰি লওক গান গাইছে ন, বা ধৰক কবিতা আবৃত্তি কৰিছে, এনেকুৱা ক্ষেত্ৰত কেতিয়াবা কি হয়? বৰ্ণবিলাকৰ উচ্চাৰণ দীৰ্ঘস্বৰৰ বৰ্ণবিলাকৰ উচ্চাৰণত যিমান টাইম লাগে তাতকৈও বেছি টাইম লাগে, তেতিয়া সেই স্বৰবোৰক কি বুলি কোৱা হয়? প্লুতস্বৰ বুলি কোৱা হয়। ধৰিব পাৰিছে নিশ্চয়। অকল যে হ্ৰস্বস্বৰৰ উচ্চাৰণেই যে দীৰ্ঘস্বৰৰ বৰ্ণবিলাকৰ সময়তকৈ বেছি হ'ব, দীৰ্ঘস্বৰৰ যিবিলাক বৰ্ণ আছে সেইবিলাক বৰ্ণৰ উচ্চাৰণৰ সময়তকৈ যে বেছি হ'ব, সেনেকুৱাই কথা নহয়। প্লুতস্বৰ হ্ৰস্বস্বৰ বা দীৰ্ঘস্বৰৰ উভয়বিধ বৰ্ণৰ উচ্চাৰণ যদি সময়তকৈ অকণমান দীঘলীয়া হয়, তেতিয়াহ'লে উভয়বিধ বৰ্ণই কি হয়? প্লুতস্বৰ হয়।
অকল হ্ৰস্বস্বৰত যিকেইটা আছে অ, হ্ৰস্ব ই, হ্ৰস্ব উ, ৰি, এইকেইটা বৰ্ণই যে সময়তকৈ বেছি টাইম ল'লে উচ্চাৰণ কৰোঁতে প্লুতস্বৰ হ'ব এনেকুৱা কথা নহয়। দীৰ্ঘস্বৰত যিবিলাক বৰ্ণ আছে যেনে আ, দীৰ্ঘ ই, দীৰ্ঘ উ ন, এইবিলাক বৰ্ণও যদি সময়তকৈ অৰ্থাৎ তাৰ নিজস্ব উচ্চাৰণ কৰোঁতে যিখিনি টাইম লাগে সেই টাইমতকৈ যদি তাৰ উচ্চাৰণ কৰোঁতে তাৰ মানে লগাতকৈ বেছি টাইম লয়, কেতিয়াবা লয় ন, চ' তেতিয়া সেই বৰ্ণবিলাককো প্লুতস্বৰ বুলি কোৱা হয়। অৰ্থাৎ প্লুতস্বৰ হ'বলৈ যে অকল হ্ৰস্বস্বৰৰ বৰ্ণবোৰ হ'ব লাগিব সেনেকুৱা কথা নহয়। হ্ৰস্বস্বৰ দীৰ্ঘস্বৰ উভয়ৰে বৰ্ণবোৰ মানে প্লুতস্বৰ হ'ব পাৰে। নিশ্চয় ধৰিব পাৰিছে ন? জনাব আপোনালোকে কমেণ্ট কৰি পেলাই বুজিব পাৰিছেনে নাই। চ' আহক আমি কেইটামান প্ৰশ্ন আলোচনা কৰোঁ স্বৰবৰ্ণ সম্পৰ্কে। অসমীয়াত স্বৰবৰ্ণ কেইটা বা অসমীয়া সাহিত্যত স্বৰবৰ্ণ কেইটা? স্বৰবৰ্ণ 11টা, সকলোৱে জানে ন? কিন্তু এইটো মনত ৰাখিব যে বিশিষ্ট স্বৰধ্বনি কেইটা? অসমীয়া সাহিত্যত বিশিষ্ট স্বৰধ্বনি কেইটা? বিশিষ্ট স্বৰধ্বনি কেইটা হ'ব? 8টা ন? স্বৰবৰ্ণ 11টা আৰু বিশিষ্ট স্বৰধ্বনি বুলি যদি থাকে তেতিয়াহ'লে বিশিষ্ট স্বৰধ্বনি হ'ব 8টা। নেক্সট আহিছোঁ, যি বৰ্ণ কাৰো সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি তাক কি বৰ্ণ বোলে? কাৰো সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পৰা হ'লে তাক কি বুলি ক'ব? স্বৰবৰ্ণ বুলি ক'ব ন? কাৰণ স্বৰবৰ্ণয়ে কি কৰিব পাৰি? কাৰো সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পাৰি। ধৰিব পাৰিছে নিশ্চয়। চ' আহক এতিয়া আমি ব্যঞ্জন বৰ্ণ সম্পৰ্কে আলোচনা কৰোঁ। মই কেনেকৈ লিখি লৈছোঁ দেখিছে নিশ্চয়। চ' আপোনালোকেও এনেকৈ মানে তালিকা বনাই লিখি ল'ব, তেতিয়া সুবিধা হ'ব। চ' ব্যঞ্জন বৰ্ণ বুলি ক'লে আমি কোনখনক বুজোঁ? কৰ পৰা চন্দ্ৰবিন্দুলৈকে ন, এই বৰ্ণবোৰক কি বুলি কোৱা হয়? ব্যঞ্জন বৰ্ণ বুলি কোৱা হয় ন। এতিয়া লক্ষ্য কৰিব আপোনালোকে, কৰ পৰা মলৈকে এই বৰ্ণকেইটাক মই ছেপাৰেটকৈ মানে তালিকা বনাই লৈছোঁ। ধৰিব পাৰিছে? কৰ পৰা মলৈকে ন, কৰ পৰা মলৈকে এই বৰ্ণকেইটা কি হয় যে প্ৰত্যেকটো মানে বৰ্গতে, ক বৰ্গত কিমানটা আছে? 5টা, খ বৰ্গত ন 5টা, মূৰ্ধন্য ত বৰ্গত 5টা। অৰ্থাৎ কি হয়, এই বৰ্ণকেইটা কৰ পৰা মলৈকে প্ৰতি 5টা বৰ্ণকে প্ৰথম যিটো বৰ্ণ আছে সেই বৰ্ণটোৰে কি বুলি কোৱা হয়? নামকৰণ কৰা হৈছে যে কৰ পৰা ঙলৈকে এইকেইটা কোৱা হয় ক বৰ্গ, প্ৰথম চৰ পৰা নিয়লৈকে এইকেইটা কোৱা হয় প্ৰথম চ বৰ্গ, মূৰ্ধন্য তৰ পৰা মূৰ্ধন্য নলৈকে এইকেইটা বৰ্ণ কোৱা হৈছে মূৰ্ধন্য ত বৰ্গ ন, দন্ত্য তৰ পৰা দন্ত্য নলৈকে এইকেইটা হ'ল দন্ত্য ত বৰ্ণ, পৰ পৰা মলৈকে এই বৰ্ণকেইটা কোৱা হয় প বৰ্গ। চ' এই গোটেইকেইটাই প্ৰথম আখৰটোৰে কি হয়? একোটা বৰ্গ হোৱা বাবে এই গোটেইকেইটাকে একেলগে কি বুলি কোৱা হৈছে? স্পৰ্শ বৰ্ণ বা বৰ্গীয় বৰ্ণ। ধৰিব পাৰিছে? এই কৰ পৰা মলৈকে ন একোটা মানে প্ৰথম যিটো বৰ্ণ সেই বৰ্ণটোৰে কি হৈছে? একোটা বৰ্গ নামাকৰণ কৰা হোৱা বাবে এই কৰ পৰা মলৈকে গোটেইকেইটা বৰ্ণক একেলগে বৰ্গীয় বৰ্ণ বুলি কোৱা হৈছে। মনত ৰাখিব, বৰ্গীয় বৰ্ণ বুলি ক'লে আমি 25টা ন, কৰ পৰা মলৈকে এই 25টা বৰ্ণক বৰ্গীয় বৰ্ণ বুলি কোৱা হয়। ধৰিব পাৰিছে নিশ্চয়। নেক্সট আহিল অন্তস্থ জ, ৰ, ল, ৱ, ব। এই বৰ্ণকেইটা কি বুলি কোৱা হৈছে? অন্তস্থ বৰ্ণ ন। তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য হ, এইকেইটা কোৱা হৈছে উষ্ম বৰ্ণ। আপোনালোকে হয় লিখি ল'ব পাৰে মোৰ নিচিনাকৈ, নহ'লে স্ক্ৰীনশ্বট ল'ব, সুবিধা হ'ব। নেক্সট অনুস্বাৰ আৰু বিসৰ্গক কি বুলি কোৱা হৈছে? অযোগবাহ বৰ্ণ বুলি কোৱা হৈছে।
ধৰিব পাৰিছে এতিয়া আহক এই যে কৰ পৰা মলৈকে এই যে বৰ্গীয় বৰ্ণকেইটা পালো এই বৰ্গীয় বৰ্ণকেইটাক আকৌ কি কৰা হৈছে মেইনলি দুটা ভাগত ভাগ কৰি ঘোষ আৰু অঘোষ বৰ্ণ হিচাপে নামকৰণ কৰা হৈছে অঘোষ বৰ্ণ আৰু ঘোষ বৰ্ণ এতিয়া অঘোষ বৰ্ণ আৰু ঘোষ বৰ্ণ কোনকেইটা যে প্ৰথম আৰু দ্বিতীয় বৰ্গীয় বৰ্ণৰ প্ৰথম আৰু দ্বিতীয় মানে বৰ্ণকেইটা অঘোষ বৰ্ণ আৰু তৃতীয় চতুৰ্থ আৰু পঞ্চম এই বৰ্ণকেইটা ঘোষ বৰ্ণ বুলি নামকৰণ কৰা হৈছে অঘোষ আৰু ঘোষ মনত ৰাখিব আনহাতে অঘোষ ঘোষৰ উপৰিও এই বৰ্ণকেইটা বৰ্গীয় বৰ্ণকেইটা আকৌ দুটা ভাগত ভাগ কৰিছে সেইকেইটা হ'ল অল্পপ্ৰাণ আৰু মহাপ্ৰাণ ধৰিব পাৰিছে অল্পপ্ৰাণ আৰু মহাপ্ৰাণ মই সেইকাৰণে বুজাত সুবিধা হোৱাকে চিন দি লৈছোঁ এনেকৈ তালিকা বনাই অল্পপ্ৰাণ মহাপ্ৰাণ অল্পপ্ৰাণ মহাপ্ৰাণ অল্পপ্ৰাণ নিশ্চয় ধৰিব পাৰিছে চ' অল্পপ্ৰাণ কোনকেইটা বৰ্গীয় বৰ্ণৰ অল্পপ্ৰাণ বৰ্ণ কোনকেইটা প্ৰথম তৃতীয় আৰু পঞ্চম প্ৰথম তৃতীয় আৰু পঞ্চম বৰ্ণকেইটা হ'ল অল্পপ্ৰাণ বৰ্ণ আৰু দ্বিতীয় আৰু চতুৰ্থ বৰ্ণকেইটা হ'ল মহাপ্ৰাণ বৰ্ণ নিশ্চয় ধৰিব পাৰিছে ন প্ৰথম তৃতীয় আৰু পঞ্চম অল্পপ্ৰাণ আৰু দ্বিতীয় আৰু চতুৰ্থ মহাপ্ৰাণ বৰ্ণ ন তাৰ উপৰি ধ্বনিৰ ফালৰ পৰা ন ধ্বনিৰ ফালৰ পৰা আৰু এইকেইটাক কেনেকৈ নামকৰণ কৰা হৈছে যে ক বৰ্গত যিকেইটা বৰ্ণ আছে ক খ গ ঘ ঙ এই বৰ্ণকেইটা ক বৰ্গৰ বৰ্ণকেইটাক কোৱা হৈছে কণ্ঠবৰ্ণ তাৰপিছত প্ৰথম ছ বৰ্গৰ বৰ্ণকেইটাক কোৱা হৈছে তালব্য বৰ্ণ মূৰ্ধন্য ত বৰ্গৰ বৰ্ণকেইটাক কোৱা হৈছে মূৰ্ধন্য ন বৰ্ণ দন্ত ত বৰ্গৰ বৰ্ণবোৰক কোৱা হৈছে দন্ত বৰ্ণ আৰু প বৰ্গৰ বৰ্ণবিলাকক কোৱা হৈছে ওষ্ঠ বৰ্ণ ধৰিব পাৰিছে নিশ্চয় এনেকৈ তালিকা বনাই ল'ব কাৰণ কি কুৱেশ্যন আহে ন কোনেও ক'ব নোৱাৰে চ' এনেকৈ তালিকা বনাই ল'ব সহজ হ'ব নেক্সট আহিছোঁ আমি ব্যঞ্জন বৰ্ণৰ আৰু কি বৰ্ণক আমি কি নাম দিছে চাওক অন্তস্থ জ ৰ ল ৱ ব হ এই যে আমি ঘোষ আৰু অঘোষৰ ফালৰ পৰাও দুটা ভাগত ভাগ কৰিছিল বৰ্ণবিলাকক পাইছিলোঁ ন আমি তালিকাখনত দেখাইছিলোঁ কি হয় তাত আমাৰ বৰ্গীয় বৰ্ণকেইটাকহে ভাগ কৰি দেখাইছিলোঁ তাৰ তলৰ বৰ্ণকেইটাকতো দেখুওৱা নাছিলোঁ চ' ঘোষ বৰ্ণ আৰু অঘোষ বৰ্ণ বৰ্গীয় বৰ্ণৰ বাহিৰে আন বৰ্ণটো আছে সেইকেইটাও আমি তাৰ লগত এড কৰিব লাগিব যে অন্তস্থ জ ৰ ল ৱ ব হ এইকেইটা বৰ্ণও ঘোষ বৰ্ণ ধৰিব পাৰিছে ঘোষ বৰ্ণ কোনকেইটা বৰ্গীয় বৰ্ণৰ যিকেইটা তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণ আছে বৰ্গীয় বৰ্ণৰ তৃতীয় চতুৰ্থ আৰু পঞ্চম বৰ্ণৰ উপৰিও অন্তস্থ জ ৰ ল ৱ ব হ এইকেইটাও ঘোষ বৰ্ণ আনহাতে বৰ্গীয় বৰ্ণৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণকেইটাৰ উপৰিও তালব্য হ মূৰ্ধন্য হ দন্ত হ এইকেইটা বৰ্ণক কি বুলি কোৱা হৈছে অঘোষ বৰ্ণ ধৰিব পাৰিছে নিশ্চয় নেক্সট আহিছোঁ আমি অনুস্বাৰ চন্দ্ৰবিন্দু অনুস্বাৰ আৰু বিসৰ্গ ন চন্দ্ৰবিন্দু অনুস্বাৰ আৰু বিসৰ্গ এই তিনিটা কি চিহ্ন বুলি কোৱা হৈছে অনুনাসিক চিহ্ন বুলি কোৱা হৈছে ধৰিব পাৰিছে নেক্সট উঙ নিয় মূৰ্ধন্য ন দন্ত ন ম এইকেইটা বৰ্ণ হ'ল অনুনাসিক বৰ্ণ আগৰকেইটা হৈছে অনুনাসিক চিহ্ন অনুস্বাৰ চন্দ্ৰবিন্দু আৰু বিসৰ্গ আৰু উঙ নিয় মূৰ্ধন্য নৰ ওপৰত আঁচ নাথাকে দেই মোৰ ফুলতে দিয়া গৈছিল
উঙ নিয় মূৰ্ধন্য ন দন্ত্য ন ম এইকেইটা বৰ্ণ অনুনাসিক বৰ্ণ বুলি কোৱা হয়। আহক কেইটামান প্ৰশ্ন আলোচনা কৰোঁ, সুবিধা হ'ব আপোনালোকৰ বুজাত। যে অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ কিমানটা? অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ জানেই ন, যেনেকৈ স্বৰবৰ্ণ 11টা সকলোৱে জানে, ঠিক তেনেকৈ ব্যঞ্জন বৰ্ণও 40টা বুলি সকলোৱে জানে। অসমীয়া ভাষাত ব্যঞ্জন বৰ্ণ 40টা। অসমীয়াত বিশিষ্ট ব্যঞ্জন ধ্বনি কিমানটা? এইটোহে ইম্পৰ্টেণ্ট। অসমীয়াত বিশিষ্ট ব্যঞ্জন ধ্বনি কিমানটা? বিশিষ্ট ব্যঞ্জন ধ্বনি কিমানটা? 21টা, নহয়নে বাৰু? 21টা মনত ৰাখিব। নেক্সট আহিছোঁ, ৱ আৰু অন্তস্থ য় বৰ্ণক কি বৰ্ণ বোলা হয়? ৱ আৰু অন্তস্থ য় বৰ্ণক বোলা হয় অৰ্ধস্বৰ বৰ্ণ। অৰ্ধস্বৰ ন? অসমীয়া ভাষাৰ ৰটো কি ধ্বনি বোলে? ৰটো কি ধ্বনি বোলা হয়? কম্পিত ধ্বনি। আনহাতে কুৱেশ্যন আৰু আছিল ডিছকাছ কৰিব লগা, কিন্তু ভিডিঅ'টো দীঘল হয় বাবে মই লোৱা নাই। অসমীয়া ভাষাৰ বা অসমীয়া বৰ্ণৰ ল বৰ্ণটো কি ধ্বনি বোলা হয়? ৰটো যেনেকৈ কম্পিত ধ্বনি, লটো হ'ল পাৰ্শ্বিক ধ্বনি। মনত ৰাখিব সকলোৱে। ভিডিঅ'টি কেনে পালে জনাব। যদি মোৰ চেনেলটিত আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টি। আশা কৰিছোঁ আপোনালোক সকলো উপকৃত হ'ব। ধন্যবাদ তেন্তে আজিলৈ সামৰিছোঁ।